নাই কিন্তু গেৰুৱা ৰং পিন্ধিব নালাগিছিল দেই। Hey guys, welcome back to another vlog. তো guys, ৰাতিপুৱা গুড মৰ্ণিং চবকে কৈছোঁ। আৰু কি খবৰ চবৰে? গাইজ আজি টাইগাৰ 3 ৰিলিজ হ'ব। চ' ফাৰ্ষ্ট শ্ব'ত টিকেট নাপালোঁ, ছেকেণ্ড শ্ব'ত চাম আমি এতিয়া। আৰু গাইজ চবকে মই দিৱালীৰ শুভকামনা জনালোঁ। হেপ্পী দিৱালী টু অল অফ ইউ। ভালকৈ এনজয় কৰিব দিৱালী। ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। গাইজ ৰাতিপুৱা উঠি পিনে দিছে গৰম পানী খাই ল'লা। গৰম পানী খাই আছে লেপটপত। আগত ব্লগটো এডিট কৰি আছোঁ, তো এডিট কৰা হোৱাৰ পাছতে এতিয়া দিছে ব্ৰেকফাষ্ট। ৰাতিপুৱা চাহ, ব্ৰেকফাষ্ট খাই লওঁ। পেট পূজা আগত বাদ মে কাম দূজা। খাই লোৱা তোমালোকে, মই খাই লওঁ। তো গাইজ চাই পিলোঁ। আকৌ লাগি যাওঁ ব্লগটো দিয়াত। আজি গধূলি দুদিন আগত মোৰ ব্লগটো আহি গৈছে দেই, এইটো ভিডিঅ' দিয়াত দুদিন আগত। তো গাইজ জাষ্ট ব্লগটো মোৰ এডিটিং শেষ হৈছে। তো এতিয়া মই বস্তুটো আপলোড কৰি দি দিওঁ। ঘৰত আমি যাম আজি টাইগাৰ 3 চাব ৰঙিয়া গ'ল্ডত। এতিয়া মই গা পা ধুই কিনে ৰেডি হওঁ, ৰেডি হৈ কিনে লগ কৰি আছোঁ আপোনালোকক। তো গাইজ টাইগাৰ 3 চাব যাবৰ কাৰণে আমি ৰেডি চবে, গোটেই সোপা গ'ল। এই কম ৰ গাইজ, এই দুটা আহি গৈছে আগত দুটা। মই আৰু ই আছোঁ, ব্লগ চলি আছে বৰ্তমান। য়েছ ব্ৰ। একদম আৰু গাইজ আমি বোলো এতিয়া ভিতৰত সোমাই যাই আছোঁ। গাইজ মোৰ লগৰ এটাক ইণ্টাৰভিউ টাইমত সি বাহিৰত গ'ল, ইণ্টাৰভিউত যাওঁতে তলা মাৰি দিলে। তলা মাৰি এতিয়া বাহিৰত থাকি গ'ল। আকৌ আহিব, মানুহখিনি খুলি দিছে। ইণ্টাৰভিউ টাইমত ব্ৰেক শেষেই হোৱা নাই বৰ্তমান। কোনফালে যাবি? ইফালে যাবি না এইফালে যাবি? কেনে লাগিল? টুইষ্টৰ ওপৰত টুইষ্ট আছে। গাইজ জাষ্ট শেষ হৈছে টাইগাৰ 3 চাই আহিলোঁ। টুইষ্টৰ ওপৰত টুইষ্ট আছে, চাই আহিলোঁ। ঘৰতে ৰিভিউ দি আছোঁ। এইখিনি কি কয় ৰঙিয়া বুলি কয় নি ডাইৰেক্ট? তো গাইজ ৰঙিয়া মেইন টাউনত আহিছোঁ এতিয়া টাইগাৰ 3 চাই পিনে। এতিয়া লাহেকৈ আমি যাম ঘৰলৈকে। কিবা খাই লওঁ, ভোক লাগিছে। দুটা আছে, এই দুটা আছে, আৰু দুটা বাকী আছে। তো গাইজ ৰঙিয়াত দেৱালী কেনেকৈ লাইট সজাইছে মই দেখাই আছোঁ আপোনালোকক। মই অলপ গাড়ীখন আগুৱাই লওঁ। তেৰি গাইজ ভোক লাগছে এতিয়া। এছে ৰঙিয়াৰ টাউন বোলে, মেইন টাউন। ৰঙিয়া টাউনত থকা জৰুৰী নেকি? গাইজ আমি ৰঙিয়াৰ পৰা ওলাই আহিছোঁ দেই। কিবা খাবক লাগি আহিছোঁ, খাব লাগে, ভোক লাগিছে। এই মিনিছে বোলো দৌৰিছে বিয়াই এখন এৰিয়া আমাৰ মিলা পাইছে না। কিবা খাওয়া দিছে bro. তো গাইছ এতিয়া চাহ খাব আহিছোঁ। চাই ভোক লাগছি। বহুত বেয়া ভোক লাগছি। দোস্ত খাব কাৰণে ৰখি আছোঁ বৰ্তমান। দাদাই চাকি থব গৈছে। চাহ অলপ চাহ কিবা খাম আৰু তই কি খাবি? তই কি খাবি? এইটো চাই খাব ৰসমলাই মলাই তো গাইছ চাই খাইছোঁ আৰু কালাকান এটা লৈছোঁ। কালাকানটো লৈ চাহৰ টেষ্ট কৰিছোঁ।
চাহটাই ভাল লাগিছে, মিঠা হৈছে কিন্তু চাহ ভাল লাগিছে, একো নাই, কালাকান খাম। और टेंकी सर बही किसान नलबी दे टेंकी पाहा মানে ফিল্টার বরবাদ তো আমি এগুলো চাৰিআলি মেইন চক যে বাকীকেইটা ৰখি আছে বাকীকেইটা ক'তবা আছে চাওক গাইছ এয়া হৈছে চাৰিআলি মেইন চক পেট্ৰল পাম্প গাড়ী জোতাৰ দোকান ফ্লাইটৰ আপেলৰ দোকান গাইছ হাজাৰী পাত্তা লগাই দিছে ইয়াতে তো গাইছ ঘৰ আহি পাইছোঁ আমি চবে তো গাইছ আজি টাইগাৰ 3 চাই আহিলোঁ টাইগাৰ 3 এতিয়া চাই ভাল লাগিছে সেইকাৰণে আজি খানা খাম আমি ৰাতি তো গাইছ টাইগাৰ 3 খন চাই কিনে মজা লাগিছে মজা এবাৰ চাই আহিব খালি ইমান নকওঁ মই কিন্তু পঠান আছে তাতে দেই কিন্তু আৰু লাষ্টলৈকে চাব দেই আধাতে উঠি নাহিব গানটো শেষ কৰি কিনে লাষ্টতো আছে অলপমান টুইষ্ট থাকে আৰু হেভি টুইষ্ট দিছে টুইষ্ট তামাম দিছে সেইখনত ভাল লাগিছে চাই কিনে একদম পুৰা জবৰদস্ত হৈছে তাগৰা তাগৰা তো গাইছ আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ যদি মোৰ ব্লগটো চাই কিনে ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগ অহালৈকে জৰুৰী থাকিব মোৰ চেনেলটোত গুড নাইট তো গাইছ এটা কথা ক'ব পাহৰি গৈছোঁ দেই মই ফাৰ্ষ্ট টাইম গৈছোঁ আজি হলত ফাৰ্ষ্ট টাইম লাইফত এতিয়ালৈকে কোনো দিনা যাই পোৱা নাই হলত আজি ফাৰ্ষ্ট টাইম টাইগাৰ 3 ডাইৰেক্ট গাইছ ৰাইজে বেয়া পাব বোলে আপোনালোকে কি বেয়া হ'ব একো বেয়া নাপায় মাত্ৰ 208টাহে মানুহ আছে কি চাব তাতে মাত্ৰ 60টাহে মানুহ চাই একো নাই তো গাইছ কেটৰিনাই কিন্তু গেৰুৱা ৰং পিন্ধিব নালাগিছিল দেই